কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনে মোক জনোৱা মতে জুনৰ 20 তাৰিখৰ ভিতৰত আমি ৰিজাল্ট দিব পাৰিম বুলি ভাবিছোঁ, যিহেতু পৰীক্ষাৰ বিষয়টো সম্পূৰ্ণ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ নিয়ন্ত্ৰণাধীন। আৰু 3-4 দিনৰ আগতে তেওঁৰ লগত মই এই সম্পৰ্কত কথা হৈছিলোঁ আৰু তেওঁ এইটোও জনাইছে যে 20 জুনৰ ভিতৰত তেওঁ ফলাফল ঘোষণা কৰিব পাৰিব। প্ৰথম কথা হ'ল, এইবাৰ আমি পৰীক্ষা দেৰিকৈ আৰম্ভ কৰিছোঁ। আগতে যেতিয়া কাউন্সিলৰ পৰীক্ষা হৈছিল ফেব্ৰুৱাৰী 11-12 তাৰিখৰ পৰা আৰম্ভ হয় আৰু ক'ভিড ছিটুৱেশ্যনৰ কাৰণে আমি বহু পিছুৱাই যাবলগীয়া হ'ল। আৰু এইবাৰ আমি পৰীক্ষা শেষ কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী এপ্ৰিলৰ 12 তাৰিখে। এপ্ৰিলৰ 12 তাৰিখে শেষ কৰি 5-6 দিন বিহুৰ বন্ধ ইত্যাদি গুচি গ'ল আৰু 18-19 তাৰিখমানৰ পৰা আমাৰ ইভালুৱেশ্যনৰ কাম আৰম্ভ হৈছে। গোটেই অসমত কাউন্সিলকে ধৰি আমাৰ 51টা ইভালুৱেশ্যন জ'ন আছে আৰু ইতিমধ্যে 33টা ইভালুৱেশ্যন জ'নৰ আনচাৰ স্ক্ৰিপ্ট আহি কাউন্সিল পাইছেহি আৰু বাকী 18টা জ'নৰ কাম চলি আছে। আৰু যেতিয়াই জ'নৰ সম্পূৰ্ণ আনচাৰ স্ক্ৰিপ্ট কাউন্সিল আহি পাবহি, আমি ৰিজাল্টৰ কামখিনি